guys, welcome to my Assam Kitchen YouTube channel. আজি মই বনাব ওলাইছো বাবৰি শাকৰ লগত কণী কেনেদৰে ভাজিব পাৰি। আপোনালোকে নিশ্চয় শুনিছে আগতে লাই লফা পালেং বাবৰি, সেই বাবৰি শাক খাবলৈ মন গ'লে বেপাৰীৰ পৰা ৰাখি দিলে মায়ে। মই শাকখিনি ধুই ল'লোঁ ভালদৰে, বালি চালি থাকে। তাৰপিছত শাকখিনি সৰু সৰু টুকুৰ কৰি কাটিব লাগিব, ফলি ল'ব লাগিব। মই ইয়াত নহৰু এটা, পিঁয়াজ এটা লৈছোঁ, বাছি আছোঁ। নহৰু নিদিলে শাকৰ মজাই নহয়। ভাল পিঁয়াজ মই ইয়াত এটা লৈছোঁ, কিন্তু ইয়াৰে আধা দিম। দুটা ল'ব পাৰে, মই জ্বলা বেছি খাওঁ সেইকাৰণে বেছিকৈ লৈছোঁ। তাৰপিছত শাকখিনি ফলি লৈছিলোঁ। এতিয়া কেৰাহী এখন দি তাত তেল দিব, তেলখিনি ভালদৰে গৰম কৰি ল'ব। তাৰপিছত পিঁয়াজ, নহৰু আৰু জলকীয়াখিনি ভাজি ল'ব তেলত। শাকখিনি কিন্তু একদম সৰু সৰু টুকুৰা কৰিব লাগিব দেই। পিঁয়াজটো যেতিয়া গল্ডেন কালাৰ হ'ব, তেতিয়া শাকখিনি ঢালি দিব লাগিব। ভালদৰে লৰাই থাকক। এতিয়া কণী এটা ভাঙি দি ভালদৰে লৰাই থাকিব।
আপোনালোকে ট্ৰাই কৰি চাব পাৰে সঁচাই বহুত টেষ্টি লাগে খুবেই মজা এবাৰ বনাই খাই চাবচোন মোৰ কিন্তু খুবেই প্ৰিয় দেই কণীৰ লগত শাকখিনি দি লৰাই থাকিব ভালদৰে যেতিয়ালৈকে ভালদৰে ফ্ৰাই নহয় এতিয়া হৈ গ'ল আপোনালোকৰ বাবৰি শাকৰ কণী এয়া চাওক